নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই 4 পৰা 5 বছৰীয়া ছোৱালীৰ বাবে এটা আমব্ৰেলা স্কাৰ্ট চিলাম, সেয়েহে ভাবিলোঁ ভিডিঅ'টি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰোঁ। স্কাৰ্টটো চিলাবলৈ দোকানৰ পৰা 1 মিটাৰ কটন কাপোৰ কিনি আনিলোঁ আৰু 4 তৰফ কৰি এনেদৰে ভাঁজ কৰি ল'লোঁ। এই কোণটোৰ পৰা কঁকালৰ জোখ অনুসৰি মই 4.5 ইঞ্চ ল'লোঁ। স্কাৰ্টটোৰ লেন্থ মই 13 ইঞ্চ ৰাখিছোঁ। আপোনালোকে আপোনালোকৰ জোখ অনুসৰি কিমান ইঞ্চ দিয়ে সেই অনুপাতে ৰাখিব পাৰে। চক পেঞ্চিলৰ সহায়েৰে মই এনেদৰে ৰাউণ্ড কৰি ল'লোঁ আৰু বাকী আগুলি থকা অংশখিনি কেঁচিৰে কাটি দিলোঁ। এয়া আমব্ৰেলা স্কাৰ্ট কাটি হৈ গ'ল। বৰ বেছি টান নহয়, একেবাৰে সহজতে আপোনালোকে ঘৰতে আপোনালোকৰ কণ কণ ল'ৰা ছোৱালীৰ বাবে এনেদৰে আমব্ৰেলা স্কাৰ্ট চিলাই ল'ব পাৰে। 1 মিটাৰ কাপোৰেদি 4 পৰা 5 বছৰীয়া ছোৱালীৰ বাবে এটা আমব্ৰেলা স্কাৰ্ট আৰামত হৈ যায়। এতিয়া স্কাৰ্টটোৰ কঁকালৰ অংশত ইলাষ্টিক দিবৰ বাবে 4 ইঞ্চ এটুকুৰা কাপোৰ কাটি ল'লোঁ। স্কাৰ্টটোৰ কাটিং হৈ গ'ল। এই স্কাৰ্টটোত বৰ বেছি কাপোৰ কাটিব লগা নহয়, খুব কম সময়তে ইজিলি হৈ যায়। এতিয়া স্কাৰ্টটো চিলাবলৈ আৰম্ভ কৰিম। প্ৰথমতে স্কাৰ্টটোৰ তলৰ ৰাউণ্ডটো চিলাই ল'ব লাগিব। বন্ধু-বান্ধৱীসকল, মোৰ ভিডিঅ'সমূহ চাই কেনে লাগে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টি শেষলৈ চাই থাকিব।